নমস্কাৰ, নতুন এটা ভিডিঅ'ৰ সৈতে মই ৰঞ্জিতাই পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ বাবে খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ। আশা কৰিছোঁ যদি আপোনালোকে শেষলৈকে চাব আৰু আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু আজিৰ ৰেচিপিটোত মই আনিছোঁ আপোনালোকৰ বাবে কলডিলৰ সৈতে দাইল দি কেনেকৈ কলডিল বনাই খাব পাৰি। খুব ধুনীয়া লাগে, খুব বিৰাটে টেষ্টি হয় খাবলৈ। যদি আপোনালোকে কোনোবা খোৱা নাই তেনেহ'লে এবাৰ খাই চাব। আৰু এইখিনি হৈছে কলডিলখিনি অৱশ্যে মায়ে কাটি দিছে। আৰু এইখিনি হৈছে পিঁয়াজ। মই প্ৰথমতে পিঁয়াজখিনি প্ৰথমতে দিব লাগিব তেল। এয়া মই তেল দিছোঁ আৰু পিঁয়াজখিনি ভাজিম অকণমান সময় ভাজি ল'ব। আৰু ভজাৰ পাছত মই ইয়াত দিম খৰিত বনাইছোঁ সেইকাৰণে অলপ ওলাইছে আৰু এইখিনি ভাজি অলপ ভাজিব অকণমান তাৰপিছত ইয়াত মই এইখিনি কাটি থোৱা এইখিনি কলডিল আছিলে কলডিলখিনি ইয়াত মই দি দিছোঁ আৰু এইখিনি ভালদৰে ভাজি ল'ব। ইয়াত দেখুওৱা দৰে এনেদৰে ভাজিব ভালদৰে। এতিয়া আলুখিনি দিছোঁ সৰু আলুখিনি আৰু ভালদৰে মিক্স কৰি ল'ব। আৰু যিসকলে খাইছে কমেণ্ট কৰিব, আৰু যদি খোৱা নাই এবাৰ এনেদৰে খাই চাব। আৰু কলডিল খাবলৈ এনেও বিৰাটেই ভাল লাগে। আৰু এইখিনি ইয়াত মই ঢাকোন দিলোঁ আৰু ইয়াত মই এইখিনি দাইল লৈছোঁ। দাইল বেছি লোৱা নাই, দাইল কেইটামান লৈছোঁ। দাইল বৰ বেছি দিলে ভাল নালাগিব। আৰু এইখিনি মই ভালদৰে ধুই লৈছোঁ। এয়া দেখিছোঁ আৰু এইখিনি ভালদৰে ভজাৰ পাছত ইয়াত মই দিম দাইলখিনি ইয়াত দিম। দাইলটো বেছি নিদিব, বেছি দিলে খাবলৈ ভাল নহয়। তো কেইটামান ইয়াত মই এমুঠিমান জোখাৰ, যিহেতু আমি আজি ঘৰত মানুহ আছোঁ তিনিটাহে মাত্ৰ, তো তিনিটা জোখাৰে বনাইছোঁ দুটামানৰ। আৰু এইখিনি ভালদৰে ভাজি ল'ব দাইল দিয়াৰ পাছত এনেদৰে। আৰু ইয়াত মই এড কৰিছোঁ নিমখ আপোনালোকে সোৱাদ অনুসৰি দিব। এনেদৰে আৰু ইয়াত মই দিছোঁ হালধি গুড়ি দিব। আৰু মই ইয়াত দিম পেকেট মছলা। এয়া মই জিৰা পাউডাৰ দিছোঁ। যদি আপোনালোকে পিছা মছলা দিব পাৰিমতো বেছিয়ে ভাল, যিহেতু পিছা মছলাৰ আঞ্জা সোৱাদটোৱে বেলেগ। আৰু ইয়াত মই কাটি দিছোঁ দুটামান কেঁচা জলকীয়া। জলকীয়া জ্বলা বেছিকৈ খাই বনাবলৈ বৰ দিব পাৰে, মই বৰ বেছি জলকীয়া দিয়া নাই। আৰু এইখিনি দিয়াৰ পাছত ভালদৰে আৰু ইয়াত মই অকণমান আদা নহৰু বটি দিছিলোঁ, সেইখিনি দিছা নহ'লেই আপোনালোকে আদা নহৰু ইয়াত দিব। এনেদৰে ভালদৰে ভাজি ল'ব। আৰু ইয়াত মই দিম গৰম পানী। আৰু চব্জিত আপোনালোকে সদায় গৰম পানী ব্যৱহাৰ কৰিব, সেইটো গৰম পানী দিলে ভাল হয়। ইয়াত মই বেছি নিদিওঁ পানী, যিহেতু এইখিনি অকণমান সিজিব লাগিব, যিহেতু দাইলো দিয়া আছে। সেইকাৰণে মই এইখিনি অকণমান থুপথুপীয়াকৈ বনাম। তাৰপাছত এনেদৰে পানী দিয়াৰ পাছত ইয়াত আৰু অকণমান মই পানী দি দিছোঁ, যিহেতু অকণমান শুকাব লাগিব, উতলিব লাগিব, যিহেতু বস্তুটোখিনি লাৰি দিব। আৰু মই জুইত বনাইছোঁ, সেইকাৰণে দেখিছেনে কেনেকুৱা ধোঁৱা উৰি আছে। এইটো আমি গাঁৱলীয়া মানুহ, আৰু বেছিভাগ আমাৰ ভাত আঞ্জা জুইতে বনোৱা হয়।
বেছি ভাল। ৰাতিপুৱা টাইমটোহে আমাৰ মানে গেছত বনোৱা হয়, যিহেতু লৰালৰি হয় আৰু এয়া এইখিনি উতলি আছে। আৰু কলডিলৰ সৈতে বহুতে কয় পাৰ মাংস দি কলডিল খাবলৈ ভাল। আমাৰ ঘৰতো অৱশ্যে খায়, যিহেতু মই মাংস নাখাওঁ সেইকাৰণে তাৰ সোৱাদটো মই নাজানো। তো এনেদৰে খাই চাব আৰু তেনেদৰে খাবলৈ বিৰাটেই সোৱাদ হয়। আৰু এয়া দেখিছে খুব ধুনীয়াকৈ উতলি আছে আৰু এইখিনি প্ৰায় ৰেডি হৈ গৈছে। এয়া পানীখিনি শুকুৱাব, অকণমান অলপ ফুটিবলৈ দিব, এয়া অকণমান থুপথুপীয়াকৈ। তো এনেদৰে যিসকলে খোৱা নাই এবাৰ প্লিজ খাই চাব, আৰু যিসকলে খাইছে তেওঁলোকে নিশ্চয় ইয়াৰ সোৱাদটো গম পায়েই। এয়া ৰেডি হৈ গ'ল। এয়া ৰেডি আৰু হৈ গ'ল। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু নতুনসকলে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।